তো বলে তথাপি মই এই ৰাজকাৰে মোৰ পাদত পেটি অকৃতিৰ মৰম লবি সকলোবোৰ পাহৰি দিনৰ সূৰ্য দেৱতা উঠিছে নামিছে কিন্তু ক্লান্ত হোৱা নাই কিন্তু এই সাবিত্ৰীয়ে আজি সেই কথা উপলব্ধি কৰিব এয়া সকলো সৃষ্টিকৰ্তা বিধাতাৰে সেই দয়াময় নিৰাকাৰ নিৰঞ্জন অগতিৰ সাবিত্ৰীৰ একমাত্ৰ উপাস্য পুণ্য তুমিয়ে মোক সকলো বিপদৰ পৰা ৰক্ষা কৰিবা প্ৰভু ৰক্ষা কৰিবা সুন্দর কণ্ঠৰ গায়কজন দেখোন মোৰ ফালে কৰে আপোনাৰ আগমন পবিত্ৰ কৰিলে সাবিত্ৰীৰ উদ্যান আৰু কইছে কানে কানে শান্তি নাৰী জীৱন আছে নিমাতী প্ৰতিমা আমি সকলো আনন্দ ঠাকুৰে ইমান সৌন্দৰ্য মই কাকোকে খাব নিবিচাৰোঁ রূপালী রূপরেখা দেখি মরুর ভালো আকল দেবর চাপিলে নিজরার গাম প্রাণ ভরি তৃষ্ণার জল পূর্ণ তৃষ্ণা পথিব সাবধান হল সেই ক্ষুদ্র নিজরা কৰিব লাগিছে এনে
কিন্তু সঠিক সত্যবান কোনে দিব মোক সঠিক সমাধান কেৱল কি দেখোন না বুজিছো এতিয়া মাথো তেওঁ মোক চালনাহে কৰিছে সেই দয়াময় প্ৰকৃততে যদি সত্যবান নামৰ কোনো পুৰুষ আছে তেন্তে এওঁক মোৰ ওচৰলৈ আনি দিয়া প্ৰভু দণ্ডবদ্ধ কৰিছো সেৱা আমি সেই সতীসমূহ ৰক্ষা কৰা প্ৰভু ৰক্ষা কৰা মই ইয়াত পিতাৰ চাগৈ পোৱাত চাই আছে মোৰ এই আনন্দৰ বেলা পিতাৰ মনত বেলাই নথকা নিজৰ বিপদ